মই আজি বনাবলৈ লৈছোঁ বিৰিয়ানী। আজি ভাবিলোঁ আজি দুপৰীয়া সাজত বিৰিয়ানীয়ে খাওঁ। অৱশ্যে মাংস নাই, মাংস কণী ইউজ কৰা নাই, অকল নিৰামিষ পনীৰ আৰু কঁঠালৰ মুঠিৰে বনাম। মই চাউলখিনি তিয়াই থ'লোঁ আৰু মই ইফালে চচখনত পানী বহাই দিলোঁ আৰু দালচেনি আৰু ইলাচি দি দিলোঁ আৰু উতলিবলৈ দিলোঁ আৰু ইয়াতে অকণমান মই ৰিফাইন তেলো দি দিছোঁ আৰু চাউলটো মই বহাই দিলোঁ আৰু চাউলটো উতলিবলৈ দিম আৰু চাউলটো যেতিয়া সিজিব ভাত হৈ যাব আৰু এয়া অকণমান সিজিব ধৰিছে বাৰু। এতিয়া মই এইখিনি লাৰি চাৰি মই অকণমান চাউলটো তৰাই থৈ দিলোঁ। ইফালে কেৰাহীখন পাতি মই পনীৰখিনি ফ্ৰাই কৰিলোঁ আৰু আলুখিনিও তাত ফ্ৰাই কৰি ল'লোঁ। অকণমান বইল কৰি লৈছোঁ অৱশ্যে আলুখিনি আৰু কঁঠালৰ মুঠিখিনিও মই অকণমান বইল কৰি লৈছোঁ আৰু কেৰাহীখনত মই পিঁয়াজ, জলকীয়াৰ গুড়ি, আদা নহৰু, অকণমান জলকীয়া এনেকৈ দি দিলোঁ আৰু মই বইল কৰি থোৱা কঁঠালৰ মুঠিখিনিও তাত দি দিলোঁ। তাত এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। অকণমান তাত মই কাজু দি দিছোঁ, হালধি আৰু জিৰা গুড়ি, ধনিয়াৰ গুড়ি আৰু বিৰিয়ানী মছলাটো মই তাত দি দিছোঁ। এনেকৈ আৰু মই অকণমান চয়া চচ আৰু মই চিলি চচ দুটা দি দিছোঁ, কাৰণ নিৰামিষ যেতিয়া খাবলৈতো সোৱাদ হ'ব লাগিব। আৰু এইফালে বইল হোৱা আলুখিনি মই তাত দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ লাল চাহ কৰিলোঁ আৰু ভালদৰে একদম লাল চাহ কৰি আৰু তাত নিমখটো জোখমতে দিলোঁ আৰু অকণমান পানী দিলোঁ আৰু মই ঢাকোন মাৰি সিজিবলৈ দিলোঁ আৰু সিজি হৈ গ'ল। সিজিলে আৰু এতিয়া মই পনীৰখিনিও তাত দি লাল চাহ কৰিলোঁ আৰু এইখিনি মই নুমাই থৈ দিম। এতিয়া মই আকৌ অলপমান ক্ৰীম লৈছিলোঁ আৰু এটা অকণমান কেশৰ মিহলাই লৈছিলোঁ আৰু ইফালে কেৰাহীখনত আগতে অকণমান ঘিউ দি লৈছোঁ কেৰাহীখনৰ তলত, কাৰণ ঘিউটো দিলে লাগি নধৰে। সেয়ে মই দেখুৱাব নহ'ল বাৰু। ইফালে মই ভাতটো দি দিছোঁ, তাত মই চব্জিটো মাজে মাজে দি দিছোঁ আৰু মই ক্ৰীম আৰু কেশৰ যে থৈছিলোঁ এইখিনিও মাজে মাজে দি দিছোঁ আৰু ধুনীয়াকৈ মই পৰিপাটিকৈ বহুতখিনি বনাই দি দিলোঁ আৰু জুইটো মই ল' ফ্লেম নহয়, এইটো মানে মিডিয়াম ফ্লেমত দি দিছোঁ আৰু ইফালে গোটেইখিনি এনেকৈ সজাই সজাই মই ধুনীয়াকৈ দি দিলোঁ আৰু এইখিনি 20 মিনিট 30 মিনিট আধা ঘণ্টামান মই কম জুইত এনেকৈ দি থৈ দিম আৰু মাজে মাজে মই ক্ৰীমৰ গাখীৰখিনি মিহলাই দি দিছোঁ আৰু এইখিনি চব্জিখিনি কঁঠালৰ মুঠি, আলু আৰু পনীৰৰ চব্জিখিনি মই গোটেইখিনি এনেকৈ মাজে মাজে দি মই ধুনীয়াকৈ পৰিপাটিকৈ মই এতিয়া বহাই দিম আৰু ইয়াতে মই অকণমান ঘিউ দি দিম। অৱশ্যে ঘিউটো মই আগতেও দি দিছিলোঁ তেলৰ লগতে। ঘিউটো অকণমান বেছি হ'লে ভাল লাগে খাবলৈ, সোৱাদ হয় আৰু মানে এনেকৈ ওপৰতো মই ঘিউটো দি দিলোঁ আৰু নিমখো অলপমান দি দিছোঁ বাৰু, দেখুৱাব নহ'ল। এনেকৈ মই ঢাকোন মাৰি দিলোঁ। 20 মিনিট 30 মিনিট সময়ত হৈ গ'ল। এয়া মোৰ আজি বিৰিয়ানী হৈ গ'ল। বহুত টেষ্টি হৈছে খাবলৈ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। অকল যে মাংসৰে যে বনাই খায় সেইটো নহয়, এইটো নিৰামিষও আমি বনাই খাব পাৰোঁ। ল'ৰা ছোৱালীবিলাকে খায়ো ভাল পায় আৰু টেষ্টি হৈছে। কেনেকুৱা পালে মোৰ ভিডিঅ'টো নিশ্চয় ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।